ঈশ্বৰৰ প্ৰশংসা হওক। প্ৰথমে মই সৃষ্টিকৰ্তা ঈশ্বৰলৈ কোটি কোটি প্ৰণাম জনাইছোঁ আৰু মোৰ গুৰুদেৱলৈ আৰু গুৰুমালৈ কোটি কোটি প্ৰণাম জনাইছোঁ। মোৰ নাম হৈছে নিৰ্মালী বৰা, মই ডিগবৈৰ পৰা আহিছোঁ। মই 13 বছৰ মোৰ বাত বিষ হৈ আছিলে। বাত বিষৰ পৰা মই বিচনাতে আছিলোঁ প্ৰায়ভাগে। ইউটিউবত মই গুৰুদেৱৰ প্ৰাৰ্থনা শুনি শুনি মানে বিচনাৰ পৰা অলপ উঠিব পৰা হ'লোঁ। তাৰপাছত মোক ডিগবৈৰে ৰীতা গগৈ বাইদেৱে মোক ইয়ালৈ পবিত্ৰ গৃহলৈ লৈ আহিছিলে। প্ৰথম দিনা আহি মই অলপ সুস্থ হ'লোঁ, মই খোজকাঢ়িব পাৰিলোঁ। তাৰপাছতে মই ইয়ালৈ আহি লঘোণকৰত দিলোঁ। তাৰপৰা মই সম্পূৰ্ণ সুস্থই হৈছিলোঁ। এতিয়া মানে মই সাক্ষ্য নিদিয়াৰ কাৰণে নেকি মোৰ আকৌ অলপমান বিষ হৈছে। আজি ইয়াত এতিয়া গুৰুদেৱে বিহু গোৱাৰ পাছত মই বিহু নাচি মই সম্পূৰ্ণ এতিয়া ভাল পাইছোঁ। আৰু হেৰি মোৰ মানে খজুৱতি অলপ হৈ আছিলে, এনেকৈ স্কিনৰ প্ৰব্লেম, সেই স্কিনৰ প্ৰব্লেমো ভাল পাইছোঁ। আৰু থাইৰয়ড আৰু মোৰ প্ৰেছাৰ আছে, প্ৰেছাৰৰ কাৰণে অলপ মূৰটো ঘূৰাই থাকে, সেই প্ৰেছাৰৰ কাৰণেও ভাল পাইছোঁ। আৰু মই মানে মোৰ ঘৰত মই এদিন প্ৰাৰ্থনা কৰি থাকোঁতে পোহৰ মোৰ মানে প্ৰাৰ্থনা এই 60 নম্বৰ প্ৰাৰ্থনাটো মই প্ৰাৰ্থনা কৰি থাকোঁতে তাত মানে সৰগত পিতা এই প্ৰাৰ্থনাটো কৰি থাকোঁতে মই এনেকৈ প্ৰাৰ্থনা চাই থাকোঁতে তাত মানে পোহৰ এটা দেখি পালোঁ। দেখি পাই মই এনেকৈ প্ৰাৰ্থনাটো শেষ কৰিছোঁ, পোহৰটো নাইকিয়া হৈ গ'ল মানে। মই তেতিয়া জনা নাছিলোঁ যে এনেকৈ মানে পোহৰ দেখি পায় বুলি। তাৰপৰা মই গুৰুদেৱ তেতিয়া মানে প্ৰভুলৈ মই ধন্যবাদ জনালোঁ, পিছত মই গম পাই। তাৰপিছতে আৰু এয়াই আৰু মোৰ শেষত ইয়াকে মই কৈছোঁ।